ক'ৰ পৰা আহিছে? কালিকাজাৰী। মালিকৰ নামটো কওক। জালালুদ্দিন। আচ্ছা, এইটো কালিকাজাৰী জালালুদ্দিনৰ মহটো চাই লওক। অকলশৰীয়া ন? অঁ, জোৰ পাইছে নেকি? অঁ, আচ্ছা। এখন ৰাইজক সুন্দৰ যুঁজ দেখাওক, তাই আশা কৰিছোঁ। মানুহ চাওক কিমান ভিৰ লাগি আছে ইয়াত মহটো চাবলৈ। আগতে ক'ৰবাত যুঁজাইছে নেকি? নতুনকে আনিছেহে? অঁ, এইটো নতুনকে আনিছেহে, আজি প্ৰথম ফিল্ডত আনিছে। আচ্ছা, ক'ৰ পৰা আনিছে? নহয় নহয়, এনে ক'ৰ পৰা কিনি আনিছে নতুনকে? অঁ, চৰৰ পৰা আনিছে। আচ্ছা, ধুনীয়া হৈ আছে মহটো। ক'ৰ পৰা আহিছা ভাইটি? হাবি বঙা ভাই। মালিকৰ নামটো মহৰ? হা হা? দেৱজিত নাথ। সৰু ল'ৰাটো? আচ্ছা, কানাই মহটো আৰু মহটো চাওক কি ধুনীয়া হৈ আছে। জোৰ পাইছা নাই? এইয়া মালিক এফালে আছে, কানাই। আজি এখন সুন্দৰ ৰাইজক যুঁজ দেখাওক। কলংপা নিছিলি ন? যুঁজ নহ'ল আৰু এনেই গ'ল। আজি একদম পুৰা মুডত আছে, যুঁজুকে আছে মহটো। ৰাইজক এখন সুন্দৰ যুঁজ দেখাব আজি। শিং চাওক না, কি ধুনীয়া হৈ আছে শিং। শিং চাওক। ক'ৰ পৰা আহিছে? হা হা? তৰাবৈ। মালিকৰ নামটো? বাস্তৱ আলী। আচ্ছা, এইটো বাস্তৱ আলী মহটো চাই লওক। অকলশৰীয়া ন? অঁ, জোৰ পাইছে নেকি? জোৰ পোৱা নাই, আহিছেহে। অঁ, জোৰ পালে ৰাইজক এখন সুন্দৰ যুঁজ দেখুৱাব আজি ভলুকাগুৰিত। ধুনীয়া হৈছে মহটো। আগতে যুঁজাইছে নে ক'ৰবাত? যুঁজাইছে ন? জিকিছেনে? অঁ, আগতেও সুন্দৰ সুন্দৰ যুঁজ দেখাইছে ৰাইজক মহটোৱে। আজি দেখাব বুলি। হা হা? বৈদ্যবৰী পৰা চাইকেল পাইছে ন প্ৰথম দিনাখনেই? আচ্ছা, অঁ, আজিও এখন ভাল যুঁজ দেখাওক। মহটো ক'ৰ পৰা আহিছে? জালুগুটি। আচ্ছা, মালিকৰ নাম কি? হা হা? মকিৰ আলী। অঁ, নতুনকৈ আনিছে নেকি? আগতেও যুঁজাইছা? অঁ, জিকিছেনে? অঁ, এইটো জালুগুটিৰ মকিৰ আলীৰ মহটো চাই লওক। অকলশৰীয়া মহ ন? অঁ, মহটো ধুনীয়া হৈ আছে। এইমাত্ৰ আহি পাইছাহে নেকি? অঁ, আচ্ছা, অঁ, জোৰ পালে যুঁজাবা ন আজি? ক'ৰ পৰা আহিছা? ভলুকাগুৰি। মানে নিজৰ ঘৰৰ ফিল্ডত আৰু? আচ্ছা, মালিকৰ নামটো কি? হাচিম আলী। আচ্ছা, দুইটা তোমালোকে ন? অঁ, এই ভলুকাগুৰিৰ হাচিম আলী মহহাল চাওক। আজি যুঁজাবা ন? অঁ, নিজৰ ঘৰৰ ফিল্ড আৰু এখন ভাল যুঁজ দেখাওক ৰাইজক ন? কোনটো যুঁজাবা? দুইটাই যুঁজাবা? ইয়াক? অঁ, তাক নোযুঁজোৱা? তাৰ জোৰ নাই, সি অলপ ডাঙৰ আছে মহটো। মই সেইটো মই অলপ ওচৰৰ পৰা দেখাই দিম। এইটো চাওক, এইটো ডাঙৰ হয় মহটো, বহুত ডাঙৰ হয় মহটো। তাৰ জোৰ পোৱা নাই এতিয়াও বাৰু। ভলুকাগুৰি হাচিম আলী মহ। পুৰা মুডত আছে মহটোৰে। দাদা ক'ৰ পৰা আহিছে? কলমুবাৰী। কলম শেখৰ মহ। আচ্ছা, এইটো চাই লওক কলম শেখৰ মহটো, কলমুবাৰীৰ।
এইটো নেকি দুইটাৰ অ আচ্ছা আগতে ক'ৰবাত যুঁজাইছেনে ক'ত যুঁজাইছে অ অ আচ্ছা আগতে পাইছে আৰু জিকিছে আৰু আচ্ছা অ আজিও এখন ভাল খেল ৰাইজক দেখাক বুলি আশীৰ্বাদ কৰিছো অ আজিলৈকে হাৰা নাই ন অ কলমুবাৰীত সেইদিনাখন যুঁজাইছিল নেকি অ দেখিছো অ অ অ ধুনীয়া হৈ আছে মইতো আজি জু পাইছে নেকি এতিয়ালৈকে অ দিয়ক জু পালে যুঁজাব সেইটো অলপ ভিডিঅ' কৰি আনো এইটো চাই লওক এইটো কলমুবাৰী কলম শেখৰ মহটো এইটো নীলসাগৰ ভ্লগছ বুলি আছে এই ডাঙৰটো নেকি এইটো ডাঙৰটো আচ্ছা ই সৰু অ আচ্ছা ধুনীয়া হৈ আছে মহটো অ অ আজিও এখন ৰাইজক ভাল খেল দেখাওক হয় ইয়াৰ আগতে যুঁজাইছে নে ক'ৰবাত অ ভাইটি ক'ৰ পৰা আহিছা ভলুকাগুৰি আচ্ছা মালিকৰ নামটো কোৱাচোন হা নাছিৰ আলী আচ্ছা এইটো চাওক ভলুকাগুৰি নাছিৰ আলীৰ মহটো অকলশৰীয়া মহ ন আচ্ছা অ আজি যুঁজাবানে নিজৰ ফিল্ডৰ ঘৰৰ ফিল্ড হয় অ এখন ভাল যুঁজ দেখাওক ৰাইজক মহটো ধুনীয়া হৈ আছে চাই লওক আগতে যুঁজাইছা নেকি যুঁজাইছা এখন ঘৰৰ ফিল্ডতে আজি যুঁজাব মহটোক নাছিৰ আলী ভলুকাগুৰি ভাইটি ক'ৰ পৰা আহিছা মিকি ভেটা মহৰ মালিকৰ নাম কি হা হা লেলাই আলী আচ্ছা দুইটা তোমালোকৰে ন এইকেইটা মিকি ভেটাৰ লেলাই আলী মহহাল চাই লওক জু পাইছা নাই নাই পোৱা জু পালে যুঁজাবানে আজি অ ফিল্ড চুক্তি মহক হাৱাই থৈ আহিছে ক'ত কাছত হোৱাত আচ্ছা অ ই হাৱাই দিছে বাপৰে এতিয়া আজি আজি যুঁজাবা নাই হা অ আচ্ছা জু পালে যুঁজাবাই অ এয়া চাওক ফিল্ড চুক্তি মহক বোলে হাৱাই আহিছে মহটোৱে অ আচ্ছা ইয়া আজি এখন ভাল যুঁজ দেখাওক তাই আশীৰ্বাদ কৰিছে ন সেইটো ক'ৰ পৰা আহিছা ধলিবিল মালিকৰ নামটো গণপতি পাটৰ আচ্ছা ধলিবিলৰ গণপতি পাটৰ মহহাল চাই লওক দুইটা আপোনালোকৰে ন অ এইটো সৰুটো আৰু আচ্ছা আজি জু পালে যুঁজাবনে অ ৰাইজক এখন ভাল খেল দেখাওক বুলি আশীৰ্বাদ কৰিছো ইয়াকে যুঁজাব ডাঙৰটোক অ আগতে যুঁজাইছেনে ক'ত যুঁজাইছে জালুগুটি যুঁজাইছে অ অ জিকিছেনে অ কপাহাটো যুঁজাইছে আচ্ছা কপাহাত মই গৈছিলোঁ মই বাৰু দেখা নাপালোঁ অ ধুনীয়া হৈ আছে মহটো ক'ৰ পৰা আহিছে ভলুকাগুৰি আপোনাৰ নিজৰ গাঁৱৰ ফিল্ডত আৰু আচ্ছা মালিকৰ নামটো কওকচোন আব্দুল কাদিৰ দুইটা আপোনালোকে ন অ এই ভলুকাগুৰি আব্দুল কাদিৰৰ মহহাল চাই লওক আজি যুঁজাব নাই যুঁজাব অ জু পাইছে নেকি চাই আছে অ এখনেই ভাল সুন্দৰ যুঁজ দেখাওক ৰাইজক তাই আশীৰ্বাদ কৰিছোঁ কোনটো যুঁজাব দুইটা আচ্ছা এইটো শুই আছে ই ইয়াকো যুঁজাব পাৰে হয়তো যোনটো জোৰ পায় তাকে যুঁজাব আৰু ধুনীয়া হৈ আছে মহকেইটা মই তাৰ সেই সিটো মহকো অলপ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম এইটো সৰু মহটো অলপ ই সৰু ন ই ডাঙৰ অ আচ্ছা ই ডাঙৰ এইটো এই সিটো সৰু হয় ই মানে শুই আছে যে ধৰিব পৰা নাই মই
এইটো ছাগী ডাঙৰ হয়। এতিয়া ক'ৰ পৰা আহিছা? ঠেংখালি বৈ। মালিকৰ নামটো কি মহৰ? বাহাৰুল ইছলাম। আচ্ছা, দুইটা তোমালোকৰ নে? অঁ, আজি কোনটো যুঁজাবা? জুই পোৱা নাই, এনে পালে কোনটো যুঁজাবা? দুইটা যুঁজাবা। প্ৰথম আনিছা নেকি? বহুত পিলাই গৈছা? অঁ, এনে জিকিছেনে আগতে যুঁজাইছানে? অঁ, ধুনীয়া হৈছে মহটো। ঠেংখালি বৰী বাহাৰুল ইছলাম ন?